নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম অহাকালি হৈছে ভাদ মাহৰ বৃহস্পতিবাৰ। এই দিনটিত এই গছৰ তলত মনে মনে ৰাখি থৈ আহক এই এটা বস্তু, ভাগ্যত ঘটিব আপোনাৰ চমৎকাৰ। গতিকে ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ হ'লে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধুসকল, এই উপায়টি আপুনি বছৰৰ যিকোনো বৃহস্পতিবাৰেই কৰিব পাৰে। এই উপায়টি বৃহস্পতিবাৰে যদি সম্পূৰ্ণ ভক্তি আৰু নিষ্ঠাৰ সহকাৰে কৰিব পাৰে তেন্তে আপোনাৰ ভাগ্য হৈ উঠিব মজবুত। সেয়েহে জানো আহক ইয়াৰ সম্বন্ধে। বন্ধুসকল, বিশেষকৈ গুৰুবাৰৰ দিনটিক গুৰু বৃহস্পতিৰ দিন হিচাপে মানা হয়। কোৱা হয় যে এই দিনটিত গুৰু বৃহস্পতিক প্ৰসন্ন কৰিব পাৰিলে সেই ব্যক্তিৰ ভাগ্য মজবুত হয়। সেয়েহে যদি এই বৃহস্পতিবাৰৰ দিনটিত কলগছৰ তলত এনে কেইটামান বিশেষ বস্তু আপুনি অৰ্পণ কৰিব পাৰে তেন্তে আপোনাৰ জন্মকুণ্ডলীত গুৰু গ্ৰহ মজবুত থাকিব, লগতে ধনলাভ ঘটিব পাৰে। সেয়েহে জানো আহক এই বৃহস্পতিবাৰৰ দিনটিত গুৰু বৃহস্পতিক প্ৰসন্ন কৰা কেইটামান সৰল উপায়ৰ সম্বন্ধে। ইয়াৰ ভিতৰতে 1 নম্বৰতে হ'ল এই বৃহস্পতিবাৰৰ দিনটিত যদি কলগছৰ গুৰিত পানীৰ লগত হালধি মিলোৱা জল অৰ্পণ কৰা হয় তেন্তে ভাগ্য প্ৰবল হয়। এনে কৰিলে ব্যক্তিৰ চাকৰিত সফলতা আৰু ব্যৱসায়ত বৃদ্ধি ঘটে। 2 নম্বৰতে হৈছে যি ব্যক্তিয়ে জীৱনত সদায় সুখী থকাটো বিচাৰে সেই ব্যক্তিয়ে এই বৃহস্পতিবাৰৰ দিনটিত কলগছৰ গুৰিত অলপ গুৰ অৰ্পণ কৰিলে শুভ ফল পাব, লগতে ভগৱানৰ কৃপা সৰ্বদাই বনি থাকিব। 3 নম্বৰতে যদিহে কোনো নতুন কাম আৰম্ভণি কৰাৰ কথা ভাবিছে তেন্তে গুৰুবাৰৰ দিনটিত কলগছৰ গুৰিত চেনি মিশ্ৰিত জল অৰ্পণ কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ বহুদিনৰ পৰা ৰৈ থকা কামো পূৰ্ণ হৈ উঠিব। 4 নম্বৰতে যদিহে আপুনি আপোনাৰ জীৱনত সমস্যাৰ সন্মুখীন হৈ আছে তেন্তে এই বৃহস্পতিবাৰৰ দিনটিত কলগছৰ গুৰিত এগাঁঠি অখণ্ডিত হালধি অৰ্পণ কৰিব। এনে কৰিলে আপোনাৰ সকলো সমস্যাই দূৰ হৈ উঠিব। 5 নম্বৰতে যি ব্যক্তি ধনৱান হ'ব বিচাৰে সেই ব্যক্তিয়ে এই বৃহস্পতিবাৰৰ দিনটিত কলৰ গুৰিত 1 টকাৰ এটি মুদ্ৰা পুতি ৰাখক। ইয়াৰ দ্বাৰা মা লক্ষ্মী অতিকৈ প্ৰসন্ন হ'ব। 6 নম্বৰতে গুৰুবাৰৰ দিনটিত স্নান কৰাৰ পাছত কলগছৰ গুৰিত জল অৰ্পণ কৰাটোক অতিকৈ শুভ মানা হয়। এনে কৰিলে সকলো কাৰ্যতেই সফলতা মিলে, লগতে জীৱনত সুখ আৰু সমৃদ্ধি লাভ হয়।